হাই গাইজ, কি খবৰ? ভালনে সকলোৰে? মই মিডিয়াম মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ মাটি কঁঠালৰ জামৰ এটাৰ ৰেচিপি লৈ আহিছোঁ। তেন্তে চাই থাকিব শেষলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। যদিহে ভাল পালে লাইক এটা কৰি দিব, আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেন্তে বেছি পলম নকৰি আহক আমি ভিডিঅ'টোৰ ফালে আগবঢ়াওঁ। ইয়াৰ বাবে মই পকা মাটি কঁঠালৰ এফাল লৈছোঁ, আৰু ইয়াত থকা হোমখিনি যিমান পাৰোঁ এৰুৱাই লৈছোঁ। এতিয়া মিক্সিত মই গোটেইখিনি দি ভালদৰে পিচি ল'ম, আৰু আপোনালোকে পিছোঁতে পানী নিদিব, পানী দিলে খাবলৈ একেবাৰে বেয়া লাগে। এয়া চাওক, মই মাটি কঁঠালখিনি পিচি ল'লোঁ, আৰু মই ইয়াত অলপো পানী দিয়া নাই। বাতি এটাত গোটেইখিনি উলিয়াই লৈছোঁ, আৰু এয়া কেৰাহীখনত মই মাটি কঁঠালখিনি ঢালি দিছোঁ। এয়া দেখিছে নহয়, একদম মিহিকৈ পিচিছোঁ মাটি কঁঠালখিনি। এয়া মই একাপ চেনি দি দিছোঁ। আপোনালোকে চেনি বেছি কম কৰিব পাৰে, মই একাপ দিছোঁ কাৰণ মাটি কঁঠাল বেছি নাছিলে। আৰু এয়া মই ভালদৰে লৰাই লৈছোঁ। গেছটো ল' কৰি মই মাটি কঁঠালখিনি লৰাই থাকিম চেনিখিনি নগলালৈকে। নিমখ অলপমান দিছোঁ, কাৰণ মিঠা বস্তুত নিমখ অলপ দিলে খাবলৈ বেছি ভাল হয়। আৰু এতিয়া ভালদৰে আকৌ লৰাই ল'ম। এয়া দেখিছে নহয়, ডাঠ হৈ আহিছে। এতিয়া মই নেমু ৰস দি দিছোঁ। নেমু ৰস দিলে টেষ্টটো খুব ভাল আহে আৰু বহুদিনলৈ ভাল হৈ থাকে। এতিয়া মই ভালদৰে আকৌ লৰাই লৈছোঁ। এয়া আমাৰ হৈ গৈছে আৰু জামখিনি ৰেডি। আৰু এয়া আমাৰ জাম, কালাৰটো কি ধুনীয়া চাওকচোন। গ্লাছৰ বটল এটা লৈছোঁ, আৰু ইয়াতে মই জামখিনি ভৰাই থৈ দিম, বহুদিনলৈকে ভাল হৈ থাকিব, কাৰণ মই ইয়াত নেমু ৰস দিয়া আছে। এতিয়া মই ভৰাই লৈছোঁ, আৰু গৰম হৈ থাকিলে কেতিয়াও সাঁফৰখন মাৰিব নালাগে, তেতিয়া জামখিনি বেয়া হৈ থাকিব। আমাৰ মাইনুৱে টেষ্ট কৰিব, কেনেকুৱা হৈছে ক'ব।